हेलो बंधु बान्धवीসকল गुड मर्निंग আপোনালোকলৈ অসমৰ অনুৰাগী ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আপোনালোকক আজি দেখাব ওলাইছো আমাৰ গাঁৱৰ ওচৰতে থকা ৰামকৃষ্ণ টি বাগান। আপোনালোকক দেখাব কাৰণে আজি মোৰ লগত সহায় কৰিব ইয়া দীপ গগৈ মোৰ কেমেৰামেন, আৰু বলক আমি যাওঁ ৰামকৃষ্ণ টি বাগানত। বৰ্তমান আমি লাইন ঘৰৰ মাজে মাজে আহি আছোঁ, আৰু অলপ পিছতে আমি পামগৈ ৰামকৃষ্ণ টি বাগান। আপোনালোকক দেখাম যিমান পাৰোঁ চেষ্টা কৰিম। মোৰ লগত আহি আছে কেমেৰামেন। আমি ৰামকৃষ্ণ টি ফাৰ্মত মানে টি বাগানত সোমাম এতিয়া, যিহেতু এজন গৈছে মোৰ লগৰ মানে ভাইটি হয়, কেমেৰাত সহায় কৰে, আৰু ময়ো পাৰ হ'ম। কিন্তু প্ৰথম জীৱনত প্ৰথমবাৰ এনেকৈ পাৰ হ'ম এনেকুৱা এখন আশ্ৰী, যাতে যিহেতু ভগা মাজে মাজে চাওঁ কিমানখিনি পাৰোঁ, চেষ্টা কৰি পাৰ হৈ চাওঁ। বৰ্তমান আমি পাই গ'লোহি ৰামকৃষ্ণ টি বাগান। এয়া মোৰ পিছপিনে চাওক কিমান দূৰলৈকে আছে। এয়াই ৰামকৃষ্ণ টি বাগান, যিহেতু আমাৰ গাঁৱৰ ওচৰতে আছে বাগানখন। যদি কাৰোবাক চাহপাত লাগে তেতিয়াহ'লে ক'ব, মনে মনে ছিঙি হ'লেও দিম আপোনালোকক দেই। এয়া পিছপিনে চাওক কিমান দূৰলৈ আছে এয়াই টি বাগান, আৰু যিমান দূৰলৈ দেখাব কেমেৰাই ঢুকি পাইছে সিমান দূৰলৈহে আপোনালোকে দেখিছে। আৰু চাওক বহুত ডাঙৰ হয় এখন বাগান, আৰু বহুত বছৰ ধৰি বাগানখন আছে। যিহেতু আমি তেতিয়া জন্মই হোৱা নাছিলোঁ কিজানি, তেতিয়াৰ পৰাই আছে। আমাৰ দেউতাহঁত জন্ম আগৰ পৰাই আছে। যিহেতু আমাৰ দেউতাহঁতৰ এতিয়া বয়স 40-41 মানে আৰু 50 মান পালেগৈ চাগে আমাৰ দেউতাহঁতৰ। ইমানখিনি সময়ৰ পৰাই আছে, আৰু আমাৰ আজু ককা দিনৰ পৰাই আছে বোলে এই বাগানখন। বাগানখন অৱস্থিত মানে বাছমতি গাঁৱত আছে, বাছমতি গাঁৱত। আৰু এনেকৈ এই বাগানখন আগতে নামটো আছিল পৃথুনগৰ বাগান বুলি কৈছিলে, কিন্তু এতিয়া মানে আমাৰ বাছমতি গাঁৱত এইখনৰ বাগানখনৰ মানে নামটো দিলে ৰামকৃষ্ণ টি বাগান। যিহেতু আপোনালোকে দেখাই আছোঁ, আপোনালোকে প্ৰত্যক্ষ কৰক, চাওক, আৰু কমেণ্ট কৰিব বাগান চাই কেনেকুৱা পালে। যিহেতু সকলোৱে বা বাগান দেখিছে, তথাপিও চিনাকি কৰাই দিছোঁ বাগানখন। ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নেঙাখাট অঞ্চলৰ বাছমতি গাঁৱৰ হাতীমন্ধা বৰবাম গাঁৱৰ ওচৰতে লাগি আছে বাগানখন। চাওক, আৰু ইয়াত আৰু অলপ দিনৰ পিছত ফেক্টৰী বহিব বুলি কৈছে, কিন্তু কেতিয়ালৈ ফেক্টৰী হয় নাজানো। এয়া চাওক, নতুন কুঁহি ওলাইছে বাগানৰ। কাৰোবাক লাগে যদি ক'ব, কুঁহিবিলাক লাগে যদি ক'ব, মনে মনে চুৰ কৰি হ'লেও দিম। কাৰোবাক লাগিলে ক'ব দেই। এয়া চাওক ৰামকৃষ্ণ টি বাগান টি ফাৰ্ম। ৱাও, নাইচ, বিউটিফুল। আপোনালোকক এটা অনুৰোধ জনাইছোঁ, যিহেতু মোৰ এই ইউটিউব চেনেলটো নতুন হয়, নিউ হয়, সকলোৱে ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰি দিব, আৰু শ্বেয়াৰো কৰিব, বেলআইকনটো দবাই দিব। যিহেতু সকলোতকৈ আগে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পায়। অনুগ্ৰহ কৰি বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি বেলআইকন, কমেণ্ট, শ্বেয়াৰ সকলোবিলাক কৰি দিব। আৰু যিহেতু আৰু মই ব্লগ বনাব নাজানো ভালকৈ, যদি কিবা ভুল হয় কওঁতে বা ক্ষমা কৰি দিব, আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'বিলাক।
ইয়ে ৰাম কৃষ্ণ টি ফাৰ্ম। ধন্যবাদ থাকিল আপোনালোকলৈ দেই, ধন্যবাদ, বাই বাই।